হেল্ল' বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'তে মোৰ ইউটিউব চেনেল অসমীয়া ব্লগলৈ। তো আজি হৈছে মানে মোৰ বাৰ্থডে, সেইকাৰণে আজি মানে কি কৰিম কি কৰোঁ কাই উইচ কৰিছে, তো চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব। তো এতিয়া মানুহ কাম চাম কৰি প্ৰায় শেষ কৰিলে আৰু মানুহ আহিব অলপ পিছত, তো এতিয়া চাই থাকক। তো এয়া খুৰাহঁতে তিৰপাল জনাই ৰেডি কৰিছে আৰু এয়া আমাৰ মন্দিৰটো, আৰু ইফালে গৈ থাকিলে ফুলেন দাইহঁতে হাঁহ মাৰি আছে, আৰু আমাৰ মানে হাঁহ দুটা হ'ব আৰু এইটো এটা, আৰু ইফালে চাইডত আছে এটা সেইটো, আৰু সেইটো এটা ককাই কলপাত পাৰি আছে প্ৰসাদ খাবৰ বাবে। তো এতিয়া আলহী আহিব আৰু লাহে লাহে, তো চাই থাকক এতিয়া ভিডিঅ'টো। তো আমাৰ মাংস চাংচা গোটা হৈ গ'ল, আৰু এতিয়া লাহে লাহে মানুহ আহিব ধৰিছে। ময়ো পটাপট গা পা ধুই ৰেডি হৈ লওঁ, আপোনালোকে এতিয়া চাই থাকক। আৰু এতিয়া তো এতিয়া এটা ককাই আপদ উঠাৰ পৰি আছে, আৰু অলপ সময় পিছতে মই কেক কাটিম। তো ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। তো এতিয়া পৰি আছে পৰাক চাই থাকক। তো এয়া চাওক, এয়া এটা ভাইটি আৰু এটা ভণ্টি আহিল, আৰু তো এতিয়া কেকটো কাটিম মই। তো এয়া 15 বছৰ পুৰাপুৰি হৈ গ'লো, এতিয়া কাটিলোঁ। তো ইহঁতে মানে মোক গিফ্ট দিয়ে, তো কি গিফ্ট দিয়ে আপোনালোকে চাই থাকক। এয়া এতিয়া আনবক্সিং কৰিম অলপ পিছতে, তো কেনেকৈ চাই থাকক। থেংক ইউ ৱেলকাম হেণ্ডশ্বেক। তো এতিয়া তো এয়া গিফ্ট দিলে মোক, এতিয়া ধামাকা আনবক্সিং হ'ব, চাই থাকক। তো এতিয়া আনবক্সিং কৰিবলৈ গৈ আছোঁ। তো প্ৰথমতে এইটো কিমানৰ আনবক্সিং কি আছে চাওক। 1 2 3 আৰু চাব পাৰে দুইটা যে পাইছে গিফ্ট চাৰ্ট দিছে, অলপ পিছত টিকটক ষ্টাইলত পিন্ধি আছোঁ। এতিয়া এইখন অলপমান ৰাখিছোঁ, আৰু এতিয়া এইটো কিলো ৰাখি দিছে চাওক। এতিয়া কি দিছে, কাপ দিছে এটা কিলোৱে, ধুনীয়া চাই। এইটো মই অলপ পিছত দেখাইছোঁ ভালদৰে। এতিয়া এই চলাখন টিকটক ষ্টাইলত পিন্ধিছোঁ অলপ পিছত। এতিয়া এইখন টিকটক ষ্টাইল 1 2 তো পিন্ধিলোঁ। এয়া চাওক এইখন চলা ধুনীয়া চাই, আৰু এয়া চাওক হাতী, তো আৰু আমাৰ ঘৰত কোন কোন আহিছে চাওক। তো এয়া হৈছে ত্ৰিদীপ, আৰু এয়া হৈছে সীমান্ত ৰয়, মুখখন দেখাওকচোন আপোনাৰ। তো এয়া লাজ কৰে বহুত, আৰু এয়া হৈছে আমাৰ ভাইটি গৌৰৱ, আৰু দেখাই আছোঁ লাহে লাহে এনেকৈ গৈ পাই থাকিব, আৰু এনেকৈ এইটো নেহা বাই, আৰু এয়া হৈছে জনজিত। তো ইয়াকতো চিনি। তো এতিয়া চাওক মোক কোনে উইচ কৰিছে, আৰু যিয়ে মোক উইচ কৰিছে, যি দুজন দাদাই আৰু মানে কৰিছে বহুত, কিন্তু এনেকৈ নহয়, যিসকলে উইচ কৰিছে তেওঁক বহুত 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 ধন্যবাদ জনালোঁ। সো আজি জিষ্টুবায়ন ফেমিলিৰ পৰা আমি কুলদীপৰ জন্মদিনৰ বাবে শুভেচ্ছা জনালো, আৰু কুলদীপৰ অসমীয়া ব্লগৰ যাতে আপোনালোকে সাবস্ক্ৰাইব কৰি বহুদূৰ আগুৱাই নিয়ে, আৰু জীৱনটো যাতে এনেধৰণে আনন্দৰে উপভোগ কৰিব পাৰে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ।
কুলদীপ ৰয় তোমালৈ জন্মদিনৰ অশেষ অশেষ শুভকামনা থাকিল তোমাৰ আহিবলগীয়া দিনসমূহ যাতে সুখৰ হওক সমৃদ্ধিশালী হওক তাৰে আশা কৰিলো তোমাৰ যিটো ইউটিউব চেনেল আছে অসমীয়া ব্লগ সেইটো যাতে আৰু অলপ আগুৱাই যায় আৰু ভালদৰে চেনেলটো গ্ৰ' হয় তাৰে আশা কৰিলো আৰু পুনৰবাৰ তোমালৈ জন্মদিনৰ শুভেচ্ছা থাকিল তুমি আৰু অলপ আগুৱাই যা আৰু তোমাৰ এই বিশেষ দিনটো আজি ফূৰ্তি তামাচা পুৰা ধুনীয়াকৈ এনজয় কৰা তাৰে কামনা থাকিল শেষত পুনৰবাৰ হেপী বাৰ্থডে কুলদীপ ৰয় তো আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ চিম্পল ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আজিলৈ বাই বাই